Hey guys, আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। আজি আহিছোঁ মই মোৰ হাজবেণ্ডৰ মিউজিকৰ যিজন গুৰু সেই গুৰুৰ ঘৰলৈ আহিছোঁ। প্ৰতি বছৰে বিহুত তেওঁলোকৰ ঘৰলৈ আহোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। ভাস্কৰ দাই ইমান ধুনীয়াকৈ বাঁহী বজায়, ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, চাই ভাল পাব বুলি আশা কৰিলোঁ। তেনেহ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৌচুমীজ ডায়েৰীৰ আন এটা ভিডিঅ'লৈ। আহকচোন তেনেহ'লে ভাস্কৰ দাহঁতৰ ঘৰলৈ সোমাই যাওঁ। এইখনেই হৈছে ভাস্কৰ দাৰ ঘৰ, আৰু ইয়াতে মোৰ হাজবেণ্ডে মিউজিকৰ যিটো যাত্ৰা তেওঁৰ জীৱনত, সেই যাত্ৰাটো এইখন ঘৰৰ পৰাই আৰম্ভ কৰিছিলে। ইয়াতে তেওঁ মোৰ হাজবেণ্ডে বাঁহী শিকিছিলে প্ৰথম। এয়া এলোক বহি আছে, সেইজন মোৰ মানুহজনৰ শিক্ষাগুৰু, মানে মিউজিকৰ শিক্ষাগুৰু দেই, ভাস্কৰ দা বুলি কওঁ। ভাস্কৰ দাই খুব ধুনীয়া বাঁহী বজায়, অকণমান বজাই দেখাব বাৰু। বাঁহী, কিবৰ্ড, ভায়লিন চবেই বজাই বোলে, মই নাজানো ইমানকৈ। কথাৰ মাজতে ভাস্কৰ দা বৌয়ে এয়া পুৰি চব্জি বনালে, লগতে অলপ চালাড আৰু অলপ আচাৰ দিছে। এয়া হ'ল ভাস্কৰ দা বৌ। ভাস্কৰ দা বৌ বৰ মৰম লগা, মুখৰ হাঁহিটো নুগুচেই। আমাক এয়া তেওঁ খাবলৈ দিছে, গানো বহিছে। খোৱাৰ পাছতে ভাস্কৰ দাই বাঁহী বজাব, আমি তাক অলপ শুনিম আৰু আপোনালোকেও শুনিব। এয়া মোৰ হাজবেণ্ডে ভাস্কৰ দাক এটি মান দিছে। তেওঁক প্ৰতি বছৰে এনেকৈ তেওঁক মান দিয়ে এখন গোৱাৰ লগত, মানে আমাৰ তামোল পাণখনক গোৱা বুলি কয়। কি সুন্দৰকৈ বাঁহী বজায়। আপোনালোকৰ যদি কোনোবাই ইচ্ছা কৰে তেনেহ'লে তেওঁৰ ওচৰত বাঁহী শিকিব পাৰিব। বাঁহীয়ে নহয়, ভায়লিনো শিকায় আৰু কিবৰ্ডো বাঁহী শিকাওঁতে খুব সুন্দৰ বজায়। আপোনালোকে শিকিব পাৰিব। মোৰ ডেছক্ৰিপশ্যনত তেওঁৰ ফোন নাম্বাৰটো দিয়া থাকিব। যদি কোনোবাই ইচ্ছা কৰে তেনেহ'লে ফোন কৰিব, তেওঁৰ লগত কথা পাতিব। এখেতৰ গুৰু হয়। ঠিক আছে, তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰোঁ, কাৰণ বিহু বতৰ হয়, ফুৰিবলৈ আছে বহুত, সেইকাৰণে ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, আৰু আকৌ নতুন নতুন ভিডিঅ' লৈ মই আহি থাকিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।